অৱশেষত প্ৰতীক্ষাৰ অন্ত পেলাই অসম চৰকাৰৰ আৰক্ষী বিভাগৰ ফালৰ পৰা জাৰি কৰা হৈছে নিৰ্দেশনা সাব ইন্সপেক্টৰ পদৰ পৰীক্ষা অনুষ্ঠিত হ'ব আৰু লগতে এডমিট কাৰ্ড কাইলৈ অৰ্থাৎ 3 ছেপ্টেম্বৰ 2020 পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব পৰীক্ষা সম্পৰ্কীয় অফিচিয়েল জাননী ইতিমধ্যে আহিছে আৰু আমি আপোনালোকৰ সৈতে সেই জাননীখন শ্বেয়াৰ কৰিবলৈ লৈছো এইখন চাওক এইখন হৈছে অফিচিয়েল জাননী আজি এছএলপিআৰবিৰ ফালৰ পৰা জাৰি কৰা হৈছে 2 ছেপ্টেম্বৰ 2020 নটিচ Recruitment for Sub Inspector UB ইয়াতে পদৰ সংখ্যা আছিল 597 টা সাব ইন্সপেক্টৰ পদ UB ইয়াৰ পৰীক্ষা অনুষ্ঠিত হ'ব 20 ছেপ্টেম্বৰ 2020 মনত ৰাখিব 20 ছেপ্টেম্বৰ 2020 ত আপোনালোকৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব কোনো কথাই নাই কোনো খালখলনি নহয় ফাইনেল ডেট 20 ছেপ্টেম্বৰ 2020 আৰু আপোনালোকে কাইলৈ অৰ্থাৎ 3 ছেপ্টেম্বৰৰ পৰা 16 ছেপ্টেম্বৰ 2020 ৰ ভিতৰত নিজৰ এডমিট কাৰ্ড সমূহ ডাউনলোড কৰি ল'ব পাৰিব মনত ৰাখিব এই তাৰিখৰ পিছত কিন্তু এডমিট ডাউনলোড কৰিব নোৱাৰিব 3 ছেপ্টেম্বৰৰ পৰা 16 ছেপ্টেম্বৰৰ ভিতৰত এডমিট কাৰ্ড সমূহ ডাউনলোড কৰি লোৱাটো বাধ্যতামূলক আৰু এইখন জাননী ইতিমধ্যে আহিছে আপোনালোকে যদি এডমিট ডাউনলোড কৰাত কিবা অসুবিধা পায় ইয়াতে ফোন নম্বৰ আৰু হোৱাটছএপ নম্বৰ দিয়া আছে আপোনালোকে যোগাযোগ কৰিব আমাৰ ভিডিও ডেসক্ৰিপচনত মই এই নটিফিকেশনখন অফিচিয়েল জাননীখন মই সংলগ্ন কৰি দিম আপোনালোকে চাই ল'ব আৰু সকলো জিলাতে হ'ব কোনো চিন্তা নাই আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিলে নিজৰ ভেনু দেখা পাব ক'ত আপোনালোকৰ চেণ্টাৰ পৰিছে সো আপোনালোকে কাইলৈ slprp.assam.in এইটো অফিচিয়েল পৰ্টেল যোগে এডমিট কাৰ্ড ডাউনলোড কৰি ল'ব পাৰিব ইতিমধ্যে অফিচিয়েল জাননী ওলাই গৈছে এডমিট কাৰ্ড উইল বি লাইভ ফ্ৰম 0309-2020 শৰ্ট ইনফৰমেশন আছিল এইখিনিয়ে ভিডিওটো ভাল লাগিলে লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব ভিডিওটো ইমানতে শেষ কৰিছো ধন্যবাদ